গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে শনিবাৰ তাৰপিছত এখেত আজি আহিব আৰু ভাবিছোঁ ভিডিঅ' এটা এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ কিমান কি দেখাব পাৰোঁ নাজানো আৰু ৰাতিপুৱা যিখিনি কাম কৰিবলগীয়া থাকে সকলো কৰি মেলি আজৰি ঘৰ মচা সৰা তাৰপিছত গোসাঁই ঘৰত ধূপ জ্বলোৱা এইখিনি সকলোবিলাক কৰি মেলি আজৰি আৰু চাহ খোৱাই নাই বৰ্তমান মানে একেবাৰে খাম ৰুটি আৰু মটৰ বনাইছোঁ ভোক লাগিছে যিহেতু আৰু এতিয়া প্ৰায় 9টামান বাজিলেই আকৌ চাহ বেলেগকৈ আকৌ বেলেগকৈ বুলি নাখাওঁ আৰু মানে লগতে খাই দিম মা গা ধুবলৈ সোমাইছে আৰু এইখিনি সময়ত বৰ্তমান উঠাটো অকণমান দেৰি হয় আনকালে বাৰু 7টামান বজাতে উঠোঁ এতিয়া অকণমান দেৰিকৈ উঠোঁ আৰু কাম তেনেকৈ নাথাকে নহ'বা এখেত থাকিলেহে বেছিকৈ উঠা হয় কাৰণ যিহেতু যেতিয়া ইয়াত আছিলে মৰ্ণিং অফিচ যাবলগীয়া হয় তেতিয়া লৰালৰি হয় এতিয়া এটাকে আৰু ভাইটিৰ কাম দেৰিকৈ হয় তাৰপিছত মা মই আৰু তিনিটাই সেইকাৰণে অকণমান দেৰিকৈ উঠোঁ বাকী যি কি নহওক ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু কিমান কি দেখাব পাৰোঁ সকলোবিলাক দেখাই থাকিম আৰু এতিয়া মই ৰুটি মটৰ বনাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া বনাই মেলি হৈ গ'ল সকলোবিলাক তাৰপিছত এইফালে ৰুটি মটৰ লাল চাহ বাহিৰলৈ লৈ আনিছোঁ মা ভাইটি মই আমি তিনিওটাই খাইছোঁ বাৰু মোৰখিনিহে বাহিৰলৈ লৈ আনিছোঁ মানে বাহিৰত বহি খালে ভাল লাগে আৰু তেন্তে খাই লওঁ আৰু এতিয়া ৰুমত আছোঁহি সকলোবিলাক কাম বন কৰি আজৰি খাই মেলিও আজৰি ভাইটি মই মা তিনিওটাই খালোঁ এখেতটো নাই এখেত আজি আহিবহে আৰু এইফালে কাম লাগি আছে পূৰা গুটুম গুটাং আৰু দেখাওঁ আপোনালোকক কাম কিমান আগবাঢ়িছে তাৰ আগত আপোনালোকক এটা বস্তু দেখাই লওঁ অলপ আগতে পাৰ্চেল এটা আহিলে মই ভাবিছিলোঁ চালোঁ মানে কি হয় তাৰপিছত মানে পাৰ্চেলটো খুলি চাবলৈ গ'লে মোৰ মানে ইমান বেছি মন নাই আৰু কিনো কপিখনে বোলো চাই থাকিম পূৰা আৱাজ দি আছে আৰু তাৰপিছত জোৰে বস্তি কৈছে মানে খুলি চোৱাচোন বোলে তুমি ভাল লাগিব তোমাৰ চালে সেনেকৈ বুলি কৈছে তাৰপিছত খুলি চালোঁ খুলি চাই সঁচাকৈ মনটো খুব বেছি ভাল লাগিলে আৰু মানে এখেতে মানে যিবিলাক কৰি থাকে সৰু ল'ৰা ছোৱালী কামবিলাকৰ নিচিনা কৰি থাকে কিন্তু যি কি নহওক ভাল লাগিছে আৰু আনি দিছে মানে একদম বোলে স্কুলত চিনি পাব লাগিব কাৰ পুতেক বোলে ধেমালি কৰিছে যি কি নহওক মাথো অলপ দিনৰ অপেক্ষা তাৰপিছত সেয়াই আৰু বাকী আপোনালোকক দেখাওঁ বলক তেন্তে আৰু 6খন দিছিলে অৰ্ডাৰ আৰু এইফালে এইখন এখন এখেতৰ ফটো ইমান ধুনীয়া লাগিছে আৰু এইফালে এখন তাৰপিছত এইফালে এখন আৰু তেখেতৰ ফটোকপি এইফালে এখন শেষত এয়া মাক বাপেকৰ চিনটো বোলে থাকিব লাগিব ন বোলে সেইটো কাৰণে আৰু যি কি নহওক বস্তুকেইটা মানে কপিকেইখন খুব বেছি ভাল লাগিছে আৰু এতিয়া ভাত অকণমান দেৰিকৈ খাম আৰু ঘৰৰ কাম কিমান আগবাঢ়িছে তাকে আপোনালোকক অকণমান দেখাওঁ বলক আৰু এনেকৈ অকণমান দেখাই দিছোঁ ইফালে যাব নোৱাৰোঁ কাৰণ গোটেই কাম লাগি আছে আৰু আপোনালোকক দেখাম বুলি কৈছিলোঁ ঘৰৰ কাম কিমান আগবাঢ়িছে দেখাব নোৱাৰিলোঁ কাৰণ এফালেদি যাবলৈ মানে মানা কৰি দিছে মায়ে মানে পৰিলে দিগদাৰ হৈ যাব আৰু প্লাষ্টাৰ কাম কৰি আছে যিহেতু যাবও নোৱাৰি একদম ওখ চাপৰ পৰিলে বহুত বেয়া কথা হৈ যাব সেইটো কাৰণে দেখাব নোৱাৰিলোঁ কেতিয়াবা বেলেগ এদিন দেখাই দিম আপোনালোকক অকণমানকৈ দেখালোঁ আৰু এতিয়া গ্ৰিল চিল লগাব আৰু প্লাষ্টাৰ কাম প্ৰায় বিহু আগে হৈ যাব লাগে সকলোবিলাক মানে কমপ্লিট গোটেই ঘৰটো বাকী সেয়াই আৰু অলপ পাছত ভাত খাম এতিয়া অকণমান দেৰি বহি লওঁ বাহিৰতে আৰু এতিয়া ভাত খাই মেলি আজৰি হৈ মেলি এইফালে কাপোৰবিলাক অকণমান ইলুটি কৰি দিছোঁ আৰু শুকাবলৈ যিহেতু অকণমান টাইম লাগে ঠাণ্ডা দিনৰ ৰ'দটো এনেও অকণমান কোমল তথাপিও এইকেইদিন মানে ৰ'দটো অকণমান চোকাকৈ দিছে মানে গৰম দিন নিচিনাই লাগি গৈছে বাকী এয়া কাপোৰ চপাই লৈছোঁ আৰু অকণমান আৰাম কৰিম আৰু তাৰপিছত আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আপোনালোকে
আৰু মই গৰম চুৱেটাৰবিলাক ধুইয়ে পেলালোঁ মানে ভৰাবলৈ আৰু মানে বাহিৰত বেছিকৈ ওলাই থাকিলে ভাল নালাগে কাপোৰ আৰু ঠাণ্ডা দিনত এনেও বেছিকৈ কাপোৰ ওলাই থাকে সেইটো কাৰণে ভাবিলোঁ ইমান যিহেতু ঠাণ্ডা পৰা নাই গতিকে এইবিলাক ধুইবলৈও অলপকৈ ভৰাই থৈ দিওঁ বাকী সেয়াই আৰু এখেতৰ মোৰ কাপোৰ সেইফালে ধুই মেলি থৈছোঁ আৰু গুড ইভিনিং আৰু মাত শুনিছে এতিয়া প্ৰায় 5টামান বাজিলে আৰু ধূপ জ্বলোৱা হৈ গ'ল এতিয়ালৈকে কাম লাগিয়ে আছে আৰু অথনি মানে ভাত খাই শুম বুলি ক'লোঁ অকণমান শুব নোৱাৰিলোঁ একদম মূৰৰ বিষত থাকিব পৰা নাই যিহেতু টুংটাং আৱাজ হৈ থাকিলে মানে মোৰ ৰুমটোৰ একদম কাষতে লাগিয়ে আছে মানে কাম কৰি আছে যিহেতু তাৰপিছত অকণমান আগফালে বহিলোঁগৈ তাৰপিছত এইফালে এতিয়া চাহ বাকি আনিছোঁ মাকো দিলোঁ মায়ে মই খাই লওঁ চাহ মই ৰুমলৈকে লৈ আনিলোঁ চাহকাপ আৰু এখেত আহিব আৰু আহি আছে মানে পাবহি আৰু অলপ পাছত বাকী ভিডিঅ'টো চাই থাকোঁ এইফালে আমাৰ এখেত আহি গ'ল ঘৰলৈ আহিলে ভাল লাগে ন মনটো তাত অকলে অকলে থাকি মানুহজন বৰ হৈ যায় আৰু এতিয়া মায়ে চাহ তাহ দিলোঁ চাহ তাহ দিয়াৰ পিছত মায়ে গৰম পানী কৰিছে মন্দিৰ যাব আজি যিহেতু শনিবাৰ ন কেইদিন থাকিব আৰু পৰহিলৈ যাম তাৰপিছত আকৌ ফুৰিবলৈ যাব এখেতে হয়নে বাকী ভিডিঅ'টো চাই থাকক আৰু এক্সট্ৰা কালে পলাইছে নেকি আমাক কম কমকে দিয়ে আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু আজি দেওবাৰ গতিকে অকণমান আমি চাৰিওটাই ওলাই গৈছোঁ আৰু বাকী ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি